নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব চাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত নতুনকৈ 262টা পদ মুকলি হৈছে। আজিৰ এই ভিডিঅ'টোত আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব, গোটেই ডিটেইলছখিনি আলোচনা কৰাৰ চেষ্টা কৰিম। চ' পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল ইয়াত চাব পাৰে আপোনালোকে কোড ৱাইজত পষ্টসমূহ ভাগ কৰি দিয়া আছে। যেনেকৈ ইয়াত গ্ৰেড 3 আছে, পোষ্ট কোড দিয়া আছে BLR 12025 এনেকৈ দিয়া আছে। আপোনালোকে চাই ল'ব। এডভাৰটাইজমেণ্টখন মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। তাৰপাছত এপ্লাই কৰা লিংকো মই তাতে দি দিম ডেছক্ৰিপশ্যনত, তাত গৈ আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। ইয়াত চাই লওক চিৰিয়েল নম্বৰ ৱাইজত আপোনাৰ এটাত 14টা, এটাত 44টা এনেকৈ ভালেসংখ্যক পদ মুকলি হৈছে। টোটেল 262টা আছে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে, ক্লাছ 10 পাছ কৰা হ'ব লাগিব। ভালেখিনি ইয়াত আছে পষ্টসমূহ, আপোনালোকে নিজে চাই ল'ব, কিয়নো ভিডিঅ' যথেষ্ট দীঘল হ'ব যদি মই গোটেইখিনি ইয়াত আলোচনা কৰিব যাওঁ। ইয়াত চিলেকশ্যন প্ৰচেছ দিয়া আছে, ক'ত কিমান মাৰ্ক আহিব গোটেইখিনি ইয়াত দিয়া আছে। সেইটো আপোনালোকে এডভাৰটাইজমেণ্টখনত চাই ল'ব পাৰিব। তাৰপিছত ইয়াত এপ্লিকেশ্যন ফিজ আপোনালোকৰ যিসকল জেনেৰেল কেটেগৰী আৰু OBC কেটেগৰী তেখেতসকলে 200 টকা দিব লাগিব, লগতে GST। তাৰপিছত বাকী যিসকল SC ST এইখিনিৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে তেওঁলোকে। ইয়াৰ এপ্লাই কৰা ডেটটো হৈছে 18 জুলাই। 18 জুলাইৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গ'ল আৰু লাষ্ট ডেটটো হৈছে 18 আগষ্ট। 18 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব, মই ইয়াত ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। বাকী গোটেইখিনি ইয়াত এডভাৰটাইজমেণ্টখনৰ লিংক লগতে এপ্লাই কৰাৰ লিংক গোটেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম, তাতে গৈ আপোনালোকে ধুনীয়াকৈ নিজে চাই ল'ব। চ' আজিলৈ আহিছোঁ, কাইলৈ লগ পাম নতুন এটা চাকৰি খবৰ সৈতে। বাই বাই।